নমস্কাৰ অনামিকা বেপাৰী ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীহঁত আজি আমি পঢ়িম শংকৰদেৱ শিশু নিকেতনৰ পাঠ্যক্ৰমৰ আধাৰত তৃতীয় শ্ৰেণীৰ সংস্কৃত বিষয়টোৰ ষষ্ঠঃ পাঠঃ পাঠটো ষষ্ঠঃ পাঠঃ পাঠটোৰ নাম হৈছে দিনচৰ্যা। সুমেশ নামৰ এজন ল'ৰাৰ দিনচৰ্যা দিয়া আছে এই পাঠটোত। প্ৰথমতে আছে এষঃ সুমেশः মানে এইজন সুমেশ। সুমেশः प्रातः काले 5 वादने उत्तिष्ठति। সুমেশে ৰাতিপুৱা 5 বজাত উঠে। সপাদ 5 वादने दन्तधावनं करोति আৰু সপাদ 5 वादने অৰ্থাৎ 5:15 মিনিটত তেওঁ দন্তধাৱনং কৰে, দাঁত ঘহে। সাৰ্ধ 5 वादने সহ যোগাসনং কৰোতি অৰ্থাৎ 5:30 মিনিটত তেওঁ যোগাসন কৰে। পাদন ষট্বাদনে স্নানং কৰোতি 5:45 মিনিটত তেওঁ স্নান কৰে অৰ্থাৎ গা ধুৱে। ষট্বাদনে দেৱস্য চিত্ৰায় মালাম অৰ্পয়তি আৰু ষট্বাদনে দেৱস্য চিত্ৰায় মালাম অৰ্পয়তি। 6 বজাত দেৱৰ অৰ্থাৎ দেৱতাৰ চিত্ৰত মালা অৰ্পণ কৰে। পূজাং কৰোতি পূজা কৰে। তস্য দেৱে অতীব ভক্তি তেওঁৰ দেৱে অৰ্থাৎ দেৱতাৰ প্ৰতি তেওঁৰ বহুত ভক্তি। দেৱাৰ্চনং বিনা তস্য দিনচৰ্যা নাস্তি এব দেৱতাক অৰ্চনাৰ অবিহনে তেওঁৰ দিনচৰ্যা নহয়। সাৰ্ধ ষট্বাদনে সহ গৃহপাঠং লিখতি পঠতি চ সাৰ্ধ ষট্বাদনে অৰ্থাৎ 6:30 মিনিটত তেওঁ গৃহপাঠ অৰ্থাৎ গৃহকাৰ্য লিখে আৰু পঢ়ে। সপ্তবাদনে সহ বাৰ্তা পত্ৰিকাং পঠতি দূৰদৰ্শন বাৰ্তা চ শৃণোতি। সপ্তবাদনে অৰ্থাৎ 7 বজাত তেওঁ বাৰ্তা পত্ৰিকা অৰ্থাৎ বাতৰি কাকত পঢ়ে। দূৰদৰ্শন বাৰ্তাং অৰ্থাৎ দূৰদৰ্শনত টিভিত বাৰ্তা বাতৰি শুনে। অষ্টবাদনে অল্পাহাৰং কৰোতি বিদ্যালয়ং চ গচ্ছতি। অষ্টবাদনে অৰ্থাৎ 8 বজাত অল্প আহাৰ লঘু আহাৰ খায় আৰু বিদ্যালয়লৈ যায়। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। নমস্কাৰ।